নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শুকুৰবাৰ আৰু ৰাতিপুৱা উঠি গা পা ধুই আহি গ'লোঁ। ব'লক এতিয়া পাকঘৰলৈ যাওঁ। আৰু এয়া মই ফাৰ্ষ্টতে চাহ বনাই মাহঁতক চাহটো দি ল'লোঁ, তাৰপিছত ভাত বনালোঁ। আৰু ইফালে মোৰ ভাতো হৈ গ'ল আৰু ইফালে বনালোঁ ঔটেঙা আৰু কচু দি মচুৰ দালি আৰু বেঙেনা আৰু আলু পিটিকা বনালোঁ। আজি ইয়াকে বনালোঁ। তাৰপিছত ভাত পানী খাই লৈ দেখিছেনে আজি গোটেই বিচনাটো খুলি লৈছোঁ। বিচনাৰ ভিতৰতো অকণমান ঠিক কৰিবলৈ আৰু তো তাৰপিছত বিচনা জাপি লৈ এতিয়া বেডশ্বীটটো সলাই লৈছোঁ। এতিয়া এয়া বিচনাটো গুচাই লৈছোঁ আৰু ধুনীয়াকৈ। তো এয়া মোৰ বিচনা গুচাই হৈ গ'ল আৰু দেখিছেনে ইমান ধুনীয়াকৈ যে ৰ'দ পৰে নহয় মোৰ বিচনাটোত। আৰু এয়া দুপৰীয়ালৈ আলু আৰু বিন ভাজিব লৈছোঁ। আৰু এয়া মায়ে আচাৰ বনাবলৈ মছলাখিনি ৰেডি কৰি দিছে, মই এতিয়া মিক্সাৰ মেচিনত মাৰি দিম। আৰু এয়া আমাৰ জলফাইৰ আচাৰ হৈও গ'ল বনাই। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত।